Hello students, TejasAssam channelলৈ সকলোকে স্বাগতম জনাইছো। আমি আজিৰ এই ভিডিঅটোত যোৱাকালি হৈ যোৱা নলবাৰী ডিস্ট্ৰিক্টৰ যিখন কোৱেশ্চন পেপাৰ আছে, কোৱেশ্চন পেপাৰত বাৰু কেনে ধৰণৰ CBSE পেটাৰ্নৰ কোৱেশ্চন আহিছিল সেইখিনি আমি ভিডিঅটোত চাম। বহুতে কৈছে যে কোৱেশ্চন বহুতে টান আহিছিল। এটা সঁচা কইনো বাৰু কোৱেশ্চন টান আহিছিল নে? যদি কোৱেশ্চন বিলাক টান আহিছিল, কেনেকুৱা ধৰণৰ ট্ৰিক্সৰ দ্বাৰাই আমি কোৱেশ্চনৰ এনসাৰ বিলাক কৰিব পাৰিম। আৰু ইয়াৰ লগতে কোৱেশ্চন পেপাৰখন ওভাৰঅল কেনেকুৱা আহিছিল আমি আজি সেই ভিডিঅটোত সেইখিনি কথা ডিসকাস কৰিম। তেতিয়ালে তোমালোকে ভিডিঅটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা, তেতিয়ালে গোটেইখিনি বস্তু তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা, ইয়াতে আমি যিখন কোৱেশ্চন ডিসকাস কৰিম সেইখন আছিল হাফ ইয়াৰলি এক্সামৰ 2024ৰ কোৱেশ্চন পেপাৰ। এতিয়া কোৱেশ্চন পেপাৰখন কিয় ইমান ইম্পৰ্টেন্ট হোৱাৰ কাৰণ হৈছে CBSE পেটাৰ্ন টাইপৰ আহিছে। কম্পিটিটিভ এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহিছে সেনেকুৱা আহিছে। যদি কোৱেশ্চন পেপাৰখন চাইছা তোমালোকে তেতিয়াহ'লে গম পাবা যে তোমালোকৰ বহুতে হয়তো মাথা নষ্ট হৈছে, কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে, যে এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে দেখা নাছিলোঁ। এটা কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি আহিছে কোৱেশ্চন পেপাৰত আমি আজি এই ভিডিঅ'টোত সেইটোৱে ডিসকাস কৰিম। গতিকে বলা তেতিয়াহ'লে আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যদি কোৱেশ্চন পেপাৰখনলৈ যাওঁ তোমালোকে চাব পাৰা যে ইয়াতে কি দিছে প্ৰথমতে যে চুজ দ্য কাৰেক্ট এনসাৰ ফ্ৰম দ্য ফলোইং কোৱেশ্চনছ, মানে ইয়াৰ পৰা কাৰেক্ট এনসাৰটো বাছিব দিছে। ঠিক আছে, ইয়াৰে প্ৰথম যোনটো কোৱেশ্চন আছে মই পঢ়ি দিছো যে লালতি, অলপ ডাঙৰ কৰি দিছো, যে লালতিত থকা লালতি এমাইলেজৰ উৎসেচক নিহৰণ হলে মুখ গহ্বৰত কি বিক্ৰিয়া নকৰিব। So which of the following given in the mouth cavity will be affected if the salivary amylase is lacking in the saliva? মানে যোনটো লালতি এমাইলেজ, salivary amylase আছে আমাৰ মুখত, যদি সেইটো কাম নকৰে তেতিয়াহলে মুখত কোনটো ঘটনা নঘটিব। এটা ইয়াৰ কাৰণে কি জানিব লাগিব যে লালতি এমাইলেজৰ কাম কি আছিল। ঠিক আছে, salivary amylase কি কাম আছিল সেইটো তোমালোকে নিশ্চয় জানা। ই কি ব্ৰেক কৰিছিল, যোনটো কাৰ্বোহাইড্ৰেটছ আছিল কাৰ্বোহাইড্ৰেটছ খিনি ভাঙি দিয়ে। গতিকে ইয়াতে কি ঘটনা নঘটিব যে চেতহাৰ the breaking down of starch into simpler sugar, মানে যোনটো চেতহাৰ অংশ আছিল ই চেনিলৈ কি পৰিৱৰ্তন নহব আমাৰ মুখত। ঠিক আছে, গতিকে ইয়াৰে শুদ্ধ এনসাৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ A টো হ'ব। ঠিক আছে, তাৰপিছত নেক্সট কোৱেশ্চন কি দিছে ইয়াতে, নেক্সট কোৱেশ্চনটো দিছে যে which of the following reaction is placed in the black and white photography? ডাইৰেক্ট আছে এইটো কোৱেশ্চনৰ এনসাৰটো কিতাপত। ঠিক আছে, ব্ল্যাক এণ্ড হোৱাইট ফটোগ্ৰাফিত এনসাৰটো কোনটো হয় ইয়াতে ডিকম্পোজিশন ৰিয়েকশন, বিযোজন ৰিয়েকশন হ'ব ইয়াৰ এনসাৰটো। তাৰপিছত 3 নম্বৰটো অলপমান কনসেপচুৱেল টাইপত দিছে যে কি দিছে যে a full length image of a distant tall building can definitely be seen by using, মানে এটা কি কয় অসমীয়াটো পঢ়ি দিছো বা যে দূৰৱৰ্তী অট্টালিকা তাৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিবিম্ব নিশ্চিতভাৱে দেখা পাবলৈ ব্যৱহাৰ কৰা হয়। মানে দূৰত এটা থকা বিল্ডিং, এটা কমপ্লিট বিল্ডিংটো দেখা পাব লাগিব। ঠিক আছে, ভালদৰে কমপ্লিট বিল্ডিং দেখা পাব লাগিব। তেতিয়াহ'লে কোনখন মিৰৰ ইয়াতে ইউজ কৰে? 3খন মিৰৰত দিছে। এখন হ'ল প্লেইন মিৰৰ, মানে কি কয় কনকেভ মিৰৰ, কনভেক্স মিৰৰ, অৱতল দাপন, উত্তল দাপন আৰু সমতল দাপন। এতিয়া ইয়াতে কথাটো হ'ল সুধিছে কি যে বিল্ডিংটো ভালদৰে দেখা পাব লাগিব। এতিয়া যদি আমি সাপোজ অৱতল দাপনখন লওঁ বিল্ডিংটোৰ ফ্ৰণ্টত, কি বিল্ডিংটো ওলোটা দেখা যাব, হয় নে নহয়? ফকাছৰ পৰা তো দূৰতে থাকিব, বিল্ডিংটো ওলোটা দেখা যাব। এতিয়া বিল্ডিংটো সিধাকে যদি দেখাব লাগে আৰু ভাষ্ট এৰিয়া এটা কভাৰ কৰি মানে দেখা পোৱাৰ কাৰণে উপযুক্ত আমাৰ যোনখন লেন্স মিৰৰ হ'ব সেইখন হ'ব উত্তল দাপন বা কনভেক্স মিৰৰ। কিয়? কাৰণ কি হ'ব, বিল্ডিংটো কি দাপন কৰে সৰু কৰি দিব। ঠিক আছে, বিল্ডিংটো এনে ডাঙৰ আছে কিন্তু দাপনখনে কি কৰি দিলে সৰু কৰি দিলে, আলটিমেটলি বিল্ডিংটো সৰু হৈ গ'ল, হয় না? গতিকে সেইটো ইয়াৰ এনসাৰটো কি হ'ব? নাম্বাৰ 3 নম্বৰ এনসাৰটো হ'ব 3 নম্বৰ। 4 নম্বৰ কোৱেশ্চনটো চোৱা যে which of the following salt doesn't contain water of crystallization? এটা water of crystallization-ৰ কথাখিনি মই শিকাইছো চেপ্টাৰত। গতিকে তোমালোকে তাতে ভিডিঅ'টো চাব পাৰা গৈ পিনে যদি বুজি নোপোৱা। তলৰ কোনটো লবণত স্ফটিকাবদ্ধ জল নাথাকে? জল, জল বোলেতো পানী, পানী প্ৰাণীৰ প্ৰাণ হৈ গ'ল। এটা কথাটো হ'ল ইয়াতে কোনটো নাথাকে যে কপাৰ সালফেট যোনটো আছে, কপাৰ সালফেট জেনেৰেলি কি লিখে? CuSO4 লিখে। কিন্তু কথাটো হ'ল কপাৰ সালফেটৰ মেইন কালাৰ হোৱাইট, কপাৰ সালফেটৰ যোনটো ব্লু কালাৰ হয়, ব্লু কালাৰ হোৱাৰ কাৰণটো হ'ল ইয়াতে ওয়াটাৰ মলিকুলস থাকে, 5H2O, 5টা ওয়াটাৰ মলিকুল থাকে। এনেদৰে জিপসামতো আছিল নে নাছিল? জিপসামত কিমানটা আছিল? 2টা, পিছত 2H2O বুলি আছিল, 2H2O আছিল। ঠিক আছে, এনেদৰে কাপোৰ ধোৱা ছদাটো আছে,
বেকিং সোডা যোনটো ফৰ্মুলা হেতু হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ পিছত কি আমাৰ যোনটো ওয়াটাৰ মলিকুল নাথাকে গটিকে ইয়াৰ ডাইৰেক্ট এনসাৰ কোনটো হ'ব ইয়াতে 3 নম্বৰ এনসাৰ সৰি 4 নম্বৰ এনসাৰটো হ'ব ডাইৰেক্ট এনসাৰটো ঠিক আছে সো হেনেকুৱা ধৰণৰ এটা কি আহিছে ডাইৰেক্ট কোৱেশ্চন আহিছে এইকেইটা কোৱেশ্চন ঠিক আছে এটা মই ইয়াতে গোটেইকেইটা কোৱেশ্চন ডিসকাস নকৰো জাস্ট গোটেইকেইটা ফৰ্মেটৰে ডিসকাস কৰিম যদি তোমালোকৰ গোটেইকেইটা কোৱেশ্চন ডিসকাস কৰা বিচৰা তেতিয়াহলে আমাৰ অৰ্জুন বেচ যোনটো আছে অৰ্জুন বেচত তোমালোকে জয়েন কৰিব পাৰা ঠিক আছে সো এটা তাৰ পিছত নেক্সট আমি চাম যে ইয়াতে কেইটামান কোৱেশ্চন আছে এইকেইটা কেনেকুৱা ধৰণৰ কোৱেশ্চন মই অলৰেডি কৈ দিছো মই এটা লাষ্টৰ এই 5-11 নম্বৰ কোৱেশ্চনটো এটা ডিসকাস কৰি দিছো ঠিক আছে এটা ইয়াতে কি সুধিছে যে হুইচ অফ দা গিভেন এলিমেন্ট ABCD অফ দা মডাৰ্ন পিৰিয়ডিক টেবল উইথ এটমিক নাম্বাৰ 2 4 7 10 and 20 respectively belong to the same periods মানে ABCD এর পারমাণবিক সংখ্যা তোমালোকক দি দিছে যে 2 4 7 10 and 12 ঠিক আছে এটমিক নাম্বাৰ দি দিছে গটিকে ইয়াৰে কোন কেইটা এলিমেন্ট কিহত হ'ব সেম পিৰিয়ডিক মানে সেম পিৰিয়ড বা একে পৰ্যায়ত হ'ব এটা এইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব যে 2 তোমালোকে হেই গলো ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখিলোৱা 2 থাকিলে কি হ'ব 2 হ'ব অকল ঠিক আছে 4 থাকিলে কি হ'ব 2 হ'ব হয় না নহয় তাৰপিছত 7 থাকিলে কি হ'ব 2 মই ইপিনে লিখি দিছো 7 থাকিলে কি হ'ব 2 5 হ'ব 10 থাকিলে কি হ'ব 2 8 হ'ব ঠিক আছে 20 থাকিলে কি হ'ব 2 8 8 2 হ'ব হয় না নহয় গতিকে ইয়াৰে সেম পৰ্যায় পিৰিয়ডস কোন কেটা জিমানটা এই নাম্বাৰ থাকিব হিমানটা পিৰিয়ডস এইটো কিমান আছে 2 নম্বৰ পিৰিয়ড এইটো 2 নম্বৰ এইটো 2 নম্বৰ মানে এই তিনিটা একে পিৰিয়ডত আছে মানে কবলৈ গলে বি সি আৰু ডি যোনটো অপচন আছে বি সি ডি এর অপশনটো কোড আছে বি সি ডি এইটো বি ইজ দা রাইট আনসার হ'ব এই কোৱেশ্চনটোৰ মানে এই কোৱেশ্চনটো যোনটো দি আছে ঠিক আছে এটা ইয়াৰ পিছত আমি চাম যে the characteristics তলৰ question কি দিছে আগতে হেৰি চাইলো shows the correct answer from the following questions মানে ইয়াতে correct answer টো বিচাৰিব দিছে এটা এইটো question বিলাক চোৱা ইয়াত কেনেকুৱাকে দিছে যে এটা question দিছে questionৰ লগত related 4টা অপচন দিছে আৰু এই 4টা অপচনৰ লগত কি দিছে যে কোন কেইটা এই 4টাৰ কোন কেইটা সঁচা মানে একচুয়ালি ট্ৰু হয় ট্ৰু হেইকেটা অপচন ইয়াতে বাছিব দিছে এই 4টা পিছত আৰু অপচন দিছে মানে অপচনৰ ওপৰত অপচন দিছে কথাটো ক'বলৈ গলে হৈ গল সো এতিয়া আমি ইয়াতে চাম ফাৰ্স্ট কোৱেশ্চনটো যে অক্সিজেনৰ মই বুজাই দিছো ইয়াতে কিছে দা ক্যাৰেক্টাৰিষ্টিক্স প্ৰসেস অবজাৰ্ভড ইন দা এনাৰবিক ৰেসপিৰেশনস মানে অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াৰ বৈশিষ্ট্যসমূহ কি ঠিক আছে এটা ট্ৰিক্সৰ দ্বাৰা অলপমান কৰিব চাম ঠিক আছে ইচ্ছা আছে না ট্ৰিক্সৰ দ্বাৰা কৰিব চোৱা যে অক্সিজেন নোহোৱাকে যোনটো শ্বসন পদ্ধতি এনাৰবিক ৰেসপিৰেশন হৈছিল এই কি বস্তু ইয়াতে ৰিলেট হৈছে ঠিক আছে ফাৰ্স্ট অপচনটো দিছে যে প্ৰেজেন্স অফ অক্সিজেনৰ উপস্থিতি এটা অক্সিজেনৰ অনুপস্থিতিত বুলি কৈছে এটো এনসাৰ হ'ব পাৰে নেকি এটো এনসাৰ হ'ব নোৱাৰে এটা 2 নম্বৰ অপচনটো দিছে ৰিলিজ অফ কাৰ্বন ডাই অক্সাইড গ্যাস যে এনাৰবিক ৰেসপিৰেশন যোনটো আছিল তোমাৰ অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন অবাধ শ্বসন যাক কয় যে হেতুত কাৰ্বন ডাই অক্সাইড ৰিলিজ হৈছিল না কাৰ্বন ডাই অক্সাইড ৰিলিজ হৈছিল হৈ গল তাৰপিছত কি হৈছে যে কাৰ্বন ডাই অক্সাইড যদি ৰিলিজ হৈছিল 2 নম্বৰ অপচনটো শুদ্ধ এটা এইখিনিৰ পৰাই ডাইৰেক্ট অপচনৰ পিনে আগবাঢ়িব পাৰি কেনেকুৱাকৈ মই কৈছো সো ফাৰ্স্ট কি দিছে যে অক্সিজেনৰ উপস্থিতিত দিছে না অক্সিজেন ফাৰ্স্টটো এনসাৰ নহয় গতিকে ফাৰ্স্ট অপচনটো কোনটো আছে চোৱা ফাৰ্স্ট অপচনটো আছে বি গতিকে বি টো আমি কেনসেল কৰিব পাৰো ফাৰ্স্ট অপচনটো আছে সি টো আমি কেনসেল কৰিব পাৰো হয় নে নহয় গতিকে এইটো এটা ট্ৰিক্স হ'ল না নহয় তাৰপিছত আমি অপচন কোনটো বাকি আছে এ আৰু ডি অপচনটো বাকি আছে এতিয়া যদি এ আৰু ডি অপচনটো বাকি আছে তেতিয়া হলে কি হ'ল হয়তো এ হ'ব নহলে ডি হ'ব কিন্তু কথাটো কি হ'ল যে ইয়াতে আমি কি চালো 2 নম্বৰ অপচনটো শুদ্ধ বুলি গম পালো হৈ গল 2 নম্বৰ অপচনটো শুদ্ধ এতিয়া কি আছে এ আৰু ডিৰ পিনে যদি চাও ইয়াত চালে দেখা পাম এই অপচনটোত আছে অনলি 4 টো শুদ্ধ বুলি দিছে গতিকে অনলি 4 টো যদি শুদ্ধ বুলি দিছে তেতিয়া হলে ডি অপচনটো হ'ব নেকি কাৰণ অলৰেডি 2 অপচনটো আমি শুদ্ধ বুলি পাইছো গতিকে কি হ'ব 3 আৰু 2 এই এ টোত কি আছে 3 2 আৰু
চাৰি গোটেইকেইটা আছে গতিকে এইটো নপঢ়িলেও কথা নাই আমি 3 নম্বৰ অপচনটো নপঢ়িলেও কথা নাই দেহ শক্তিৰ উৎপন্ন হয় এইটোতো জানো এই শক্তিৰ উৎপন্ন হয় গতিকে কি আমি কি গম পালো দুটা অপচন চাই পিনে ডাইৰেক্ট আমি কি এনসাৰটো গম পালো গতিকে তোমাৰ অলপমান টাইম বাচি গল এলিমিনেট কৰি দিলো ঠিক আছে সো এনেকুৱা প্ৰসেসৰে তোমালোকে এনেকুৱা ট্ৰিক্সৰে তোমালোকে কোৱেশ্চনখিনি কৰিব পাৰা এইটো সেকশনৰখিনি হৈ গল ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আমি চাম তাৰ পিছৰ কোৱেশ্চন ভিডিওটোৰ মাজত মই ক'ব বিচাৰো যে যিকেইটা কোৱেশ্চন তোমালোকে ইয়াত দেখিলা যে এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতে টান গতিকে এনেকুৱা ধৰণৰ প্ৰবলেম সলভ কৰাৰ কাৰণে আমি তেজসৰ ফালৰ পৰা এটা বেচ লঞ্চ কৰিছিলো অৰ্জুন বেচ আৰু এই অৰ্জুন বেচটোত মাত্ৰ 20 জন ষ্টুডেন্ট ৰখা হ'ব ঠিক আছে মাত্ৰ 20 জন ষ্টুডেন্টৰে আমি অৰ্জুন বেচটো ৰাখিছো আৰু এই 20 জন ষ্টুডেন্টৰ মানে যিসকলে এক্সাম মানে আমাৰ বেচটোত জয়েন কৰিব বিচাৰে তেওঁলোকক তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হ'ল যোগাযোগ কৰাৰ পিছত আমি কি এটা মক টেষ্ট লম হৰুকৈ সেই মক টেষ্টত যিসকলে উত্তীৰ্ণ হয় তেওঁলোককহে আমি কি কৰিম এই অৰ্জুন বেচত জয়েন কৰাম নাম্বাৰটো তলত মই দি দিছো গতিকে তোমালোকে পলম নকৰি গতিকে এই প্ৰশ্নসমূহৰ উত্তৰৰ দৰে বহুতো যিখিনি বুজি নোপোৱা গতিকে ডাউট সেশনৰ কাৰণে অৰ্জুন বেচত জয়েন কৰিবলৈ নাপাহৰিবা ঠিক আছে এইবাৰ আমি চাম এইটো কোৱেশ্চনত কি দিছে যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত কোন কেইটা অশুদ্ধ মানে আধুনিক পৰ্যাবৃত্ত তালিকা কোনকো অশুদ্ধ দিছে ইয়াতে কি দিছে 18টা অনুভূমিক সাৰি আছে যাক পৰ্যায় বুলি কোৱা হয় ইট has 18 horizontal rows which known as the period মানে কি কৈছে এনেকুৱা ধৰণৰ horizontal row কেইটা আছে 18টা থকা বুলি কৈছে কিন্তু 18টা আছে নেকি 18টা নাই 7টা আছে গতিকে এটো কি অশুদ্ধ আৰু বিচাৰিব কি দিছে অশুদ্ধ দিছে গতিকে এ এনসার 1 নম্বৰটো থাকিব লাগিব যোনটো কোৱেশ্চনৰ অপচন থাকিব ইয়াতে কেইটা আছে এ বি সি ডি 1 নম্বৰটো কোড আছে সোৱা 1 নম্বৰটো কোড আছে এ আছে 1 নম্বৰটো কোড আছে বি আছে সি আৰু ডি এনসার হ'ব নোৱাৰে কাৰণ 1 নম্বৰ অপচনটো নাই ইয়াতে বুজিবা গৈছে গতিকে এই দুটা এনসাৰৰ যিকোনো এটা হ'ব এৰে ইয়াতে কি আছে 2 নম্বৰ অপচনটো আৰু 4 নম্বৰ অপচনটো চালে গম পাম আমি 3টো নাচালে হ'ব ঠিক আছে 3টো নাচালে হ'ব 3টো অলৰেডি কাৰেক্ট কাৰণ ইয়াতে অশুদ্ধ বিচাৰিব দিছে হয়নে এৰে ইয়াতে চাম যে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় যোনটো ইলেক্ট্ৰনিগেটিভিটি এটো ওপৰৰ পৰা তললৈ কেতিয়াও বাঢ়ি না যায় তলৰ পৰা ওপৰলৈকে বাঢ়ি যায় ইলেক্ট্ৰনিগেটিভিটি কাৰণ কিয় তাতে যোনবিলাক কক্ষপথ আছিল ওপৰৰ পৰা তললৈ আহিলে কি কক্ষপথৰ সংখ্যা বাঢ়ি যায় ঠিক আছে গটিকে সেই ডিসটেন্সটো ইয়াৰে ৰেডিয়াসটো কি তললৈকে বাঢ়ি গৈ থাকে তাৰ কাৰণে ইলেক্ট্ৰনিগেটিভিটি যোনটো আছে বিদ্যুৎ ঋণাত্মকতা যোনটো আছে হেতু তলৰ পৰা ওপৰলৈকে বাঢ়ি যায় ওপৰৰ পৰা তললৈকে বাঢ়ি না যায় গটিকে কি হ'ব 1 আৰু 2 নম্বৰ যোনটো এনসার আছে এইকেইটা অশুদ্ধ এটা বিচাৰিব দিছে কি অশুদ্ধ বিচাৰিব দিছে গটিকে 1 and 2 ইজ দা ৰাইট এনসার মানে এ অপচনটো কি হ'ব ৰাইট এনসার হ'ব অলপমান ট্ৰিকি টাইপৰ কোৱেশ্চন দিছে কম্পিটিটিভ এক্সামত সাধাৰণতে এনেকুৱা ধৰণৰ কোৱেশ্চন আছে আহে ঠিক আছে গতিকে পিছলৈকে তোমাৰ ইজি হ'ব বস্তুখিনি সোৱাত তাৰ পিছত কোৱেশ্চন দিছে যে which part of the brain control the blood pressure মানুহৰ মস্তিষ্কৰ কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এটা এইটো ডাইৰেক্ট কোৱেশ্চন দেখিছে কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিছে কি অপচন দিছে সব স্নায়ুৰজ্য হাইপোথেলামাস কৰোতি স্নায়ুৰজ্য কৰোতি সেৰিব্ৰাম ইয়াতে অপচন অকল মেডুলা হ'ব ঠিক আছে কাৰণ মেডুলাই অকল ৰক্তচাপটো কন্ট্ৰোল কৰে বা ব্লাড প্ৰেছাৰ যোনটো আছে মেডুলাই কন্ট্ৰোল কৰে গতিকে 3 অপচনটো কৰবাত আছে নেকি অকল এইটো 3 ঠিক আছে কেতিয়াবা তোমালোকে ডাইৰেক্ট এনেকুৱা পাব পাৰা এইবিলাক এনসার তাৰপিছত নেক্সট কোৱেশ্চনটো আছে যে পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনবিলাক পৰিঘটনা সংঘটিত হয় যে which of the following events occurs due to scattering of light যোনটো লাইটটো স্কেটাৰ হৈ যায় ঠিক আছে এটো আমি পঢ়াইছিলো চেপ্টাৰত স্কেটাৰিং হোৱাৰ কাৰণে কোন কেইটা বস্তু হয় এ স্কেটাৰিং হোৱাৰ কাৰণে কোন কেইটা হয় যে সাপোজ গভীৰ সমুদ্ৰৰ নীলা ৰং এটো বাৰু দিয়া নাই বুলি ভাবি ললো ঠিক আছে কাৰণ এইটো এই টপিকত নাই পিছৰ অপচন কেইটা চাও যে সূৰ্যৰ সময়ৰ সূৰ্যোদয়ৰ সময়ত বেলিৰ ৰঙা আভা মানে দা কালাৰ অফ দা সান এট দা টাইম অফ দা সানৰাইজ এটা সানৰাইজৰ যোনটো কত গল টাইম সানৰাইজৰ সময়ত সূৰ্য যোনটো ৰঙা কালাৰ হয় হেতু ৰঙা কালাৰ হোৱাৰ কি স্কেটাৰিং অফ লাইট কাৰণ ব্লু কালাৰ বাকিবিলাক কালাৰ নোহোৱা হৈ যায় অকল কি থাকে ৰেড কালাৰ থাকে গতিকে এইটো দিস ইজ দা ৰাইট এনসার অগ্নি সূৰ্যোদয় এডভান্স সানৰাইজ এটো নহয় কাৰণ কিয় এইটো হয় বায়ুমণ্ডলৰ প্ৰতিহৰণ বা
এটমস্ফেৰিক ৰিফ্ৰেকশ্যনৰ কাৰণে দিছ ইজ দ্য ৰং এনচাৰ গতিকে অপশ্যন কোনটো পালোঁ 2 নম্বৰ অপশ্যনটো শুদ্ধ গতিকে 2 নম্বৰ অপশ্যনটো ক'ত ক'ত আছে চাই লওঁ এইটোত আছে 2 নম্বৰ অপশ্যন এইটোত আছে তিনিটাত আছে গতিকে বেলেগ এটা বাচিব লাগিব যে ৰঙা বিপদৰ সংকেত লাল কালাৰটো কিয় দিয়ে লাল কালাৰৰ সাপোজ বিপদৰ সংকেত ট্ৰেইনত গৈছোঁ ট্ৰেইনৰ আগত লাল কালাৰ মাৰিছে মানে ৰখা যিকোনো বস্তু ৰঙা কালাৰ ৰখা কিয় দেই সেই কালাৰটো বহু দূৰলৈকে যাব পাৰে কাৰণ তাৰ যোনটো বিক্ষেপণ বেছি নহয় মানে স্কেটাৰ বেছি নহয় ঠিক আছে সেই স্কেটাৰ নোহোৱা কাৰণটো শুদ্ধ এইটো এনসাৰ মানে 4 নম্বৰ এনসাৰটো শুদ্ধ গতিকে 4 ক'ত আছে 11 4 ইয়াতে আছে এটো নাই এটো অপচন শুদ্ধ 4 ইয়াতে আছে গতিকে এ আৰু ডি ৰ মাজৰ শুদ্ধ হ'ব আৰু ইয়াৰে শুদ্ধ গুণটো হ'ব যে 1 নম্বৰ কালাৰ অপচনটো শুদ্ধ হ'ব ইয়াতে কিয় কাৰণ কি সাগৰৰ যোনটো কালাৰ আছে নীলা ৰং হোৱাৰ কাৰণ হল আকাশখনৰ কালাৰ এটা আকাশৰ কালাৰ নীলা ৰং হোৱাৰ কাৰণ কি স্কেটাৰিং অফ লাইট এটো অপচন গতিকে ইয়াৰ যদি চাও আমি এনসাৰ কোনটো হ'ব যে এইটো নহয় ও 3 নম্বৰটো ইয়াত কাটিব পাৰিলো আগতে মই এইটো পাহৰি গৈছো ঠিক আছে ইয়াৰ এনসাৰ কোনটো হ'ব ইয়াতে 1 2 আৰু 4 ইজ দা ৰাইট এনসাৰ ইয়াতে হৈ গৈছে সো সেম মই এইকেইটা কোৱেশ্চন ডিসকাস কৰিছো তাৰ পিছত তোমালোকে বেলেগ যদি কোৱেশ্চন সোৱা চাব পাৰা মই কেইটামান কোৱেশ্চন হে ডিসকাস কৰি দিম ইয়াতে এইকেইটা একে টাইপৰ কোৱেশ্চন গতিকে এইকেইটা মই ডিসকাস নকৰো যদি ডিসকাস কৰিব লাগে অৰ্জুন বেটছত জয়েন কৰিব পাৰা তাৰ পিছত নেক্সট এটা অলপ বেলেগ টাইপৰ কোৱেশ্চন ইয়াত কি কৰিব দিছে তোমালোকে সোৱা যে কাৰেক্ট সিকোয়েন্সটো বাছিব দিছে ইয়াতে কিহৰ সিকোয়েন্স বাছিব দিছে যে shows the correct sequence of the following মানে কেইটামান প্ৰসেস ঘটিছে ঘটনা কেইটামান ঘটিছে সেই ঘটনা কেইটা কোনটোৰ পিছত কোনটো ঘটনা ঘটিছে এইটো হলিছে ফাৰ্স্ট কোৱেশ্চনটো চাও বুজিবা ভালদৰে যে the correct order of the formula of oxide group 1 to group 8 in Mendel periodic table মেন্ডেলৰ পৰ্যাবৃত্ত তালিকাৰ 1 পৰা 8 বৰ্গলৈ মৌলবোৰে গঠন কৰা অক্সাইডৰ সংকেত উলিয়াব দিছে এটা মেন্ডেলৰ পৰ্যাবৃত্ত তালিকা যোনটো আছিল তাতে যিবিলাক অক্সাইড গঠন কৰা হৈছিল সেই অক্সাইড বিলাক এখন লিষ্টত বঢ়িয়া আছে মেন্ডেলৰ মই কিতাপত কৈছো কিমান নম্বৰ পেজত আছে কিতাপখন উলিয়াই লোৱা তোমালোক সকলোৱে এতিয়া কিতাপখন উলিয়াই লৈ মেন্ডেলৰ कहाँ पे है आजा आजा जल्दी आजा पेज नंबर 83 नंबर पेज ठीक है 83 नंबर पेजत তোমালোকে যদি সোৱা তাতে এখন লিস্ট আছে লিষ্টখনৰ ওপৰত অক্সাইডৰ যোনটো ফৰ্মুলা আছে তাতে লিষ্টখন দিয়া আছে ফাৰ্ষ্টতে কি আছে R2O R2O আৰু ক'ত আছে R2O RO এইটো ডি নম্বৰ অপচনটো হ'ব ইয়াতে ঠিক আছে ডি নম্বৰ অপচনটো ইয়াতে আছে দিস দা ৰাইট এনসাৰ তাতে সিকোয়েন্সটো তোমালোকে চাই ল'ব পাৰা কিতাপত পঢ়িয়াকে দিয়া আছে হৈ গল এটা কথাটো হল এইটো জানাৰ কাৰণে অলপ মুখস্থ কৰিব লাগিব হয়তো উপায় নাই এইটো সিকোয়েন্সটো অলপমান হেইহত দিছে কিন্তু তাৰ পিছৰ যোনখিনি কোৱেশ্চন আছিল তাৰ পিছৰ কোৱেশ্চনখিনি বহুত বেছি টানো দিয়া নাই কাৰণ ইয়াতে নেক্সট কোৱেশ্চনটো দিছে যে which of the following sequence shows the transportation of oxygen through the heart correctly মানে হৃদযন্ত্ৰত অক্সিজেনৰ শুদ্ধ গতিপথ ক্ৰমটো বাছি উলা মানে অক্সিজেনটো হৃদযন্ত্ৰত কোৰ পৰা কলৈ গতি কৰে মানে তেজৰ দ্বাৰাই এটা তোমালোকে যদি কিতাপখন চাইছা কিতাপখন যোনটো আমাৰ হাৰ্ট আছে হাৰ্টত তোমাৰ এনেকুৱা এটা পিকচাৰ আছিল ঠিক আছে এনেকুৱা টাইপৰ পিকচাৰ এটা আছিল তলত মেইন হাৰ্টটো এনেকুৱা এটা পিকচাৰ আছিল এটা সেই পিকচাৰটোৰ জৰিয়তে আমি বস্তুখিনি উলিয়াব পাৰিম কেনেকুৱাকৈ যে আমাৰ যোনটো উখা নিখা লোৱাৰ পিছত আমাৰ কি এইটো হৈছে লাংস বা হাওফাওলৈ আহে তেজটো অক্সিজেন এটা অক্সিজেন ইয়াৰ পৰা কলৈ যায় ইয়াৰ পৰা কোন পিনে গৈছে এইটো লেফট কি লেফট এট্ৰিয়াম বা বাউলিন সৰি লেফট নহয় ৰাইট এট্ৰিয়াম ঠিক আছে ৰাইট এট্ৰিয়ামলৈ ৰাইট সৰি মোৰ ওলুত লেফট এট্ৰিয়াম লেফট কি হ'ব
এনেকুৱাকৈ চাই ন এনেকুৱাকৈ চাই কাৰণে এইটো লেফ্ট হ'ব ৰাইট হ'লে কি হলা হয় এনেকুৱাকৈ বস্তুটো কৰা নাযায় আমি যেহেতু এনেকুৱাকৈ চাম হাৰ্টটো এনেকুৱাকৈ কাটিছে হৈ গ'ল লেফ্ট এট্ৰিয়ামলৈ চাই ক'ৰ পৰা হাওফৰ পৰা ইয়াতে ক'ত দিছে হাওফ গোটেইকেইটা দিছে হাওফৰ পৰা বাউলিন্দ কোন কেইটাত দিছে এইটো চোৱা বাউলিন্দ এইটো আছে বাউলিন্দ নাই ঠিক আছে মানে গোটেই কি ডাইৰেক্ট এইটো গোটেইখিনি চাবই নালাগে এটাৰ পিছত এটা আহি গৈছে ডাইৰেক্ট গম পায় এই বস্তুখিনি সিমানো টান নহয় ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো কি দিছে নেক্সট কোৱেশ্চনটো দিছে যে প্ৰতিপ ধনুৰ গতিপথৰ শুদ্ধক্ৰমটো যে কাৰেক্ট সিকোয়েন্স অফ দা কম্পোনেন্টস অফ ৰিফ্লেক্স আৰ্ক বা প্ৰতিপ ধনু যোনটো আছে তাৰ যোনটো গতিপথটো কেনেকুৱা সিস্টেমত হয় কোৰ পৰা কলৈকে যায় যেতিয়া আমি টাচ কৰিলে কি ৰিসিপ্টৰে লয় অংগটো গ্ৰাহক অংগ হয় না নহয় গোটেইকেইটা ৰিসিপ্টৰ আছে ৰিসিপ্টৰৰ পিছত নেক্সট কোনে লয় নেক্সট লয় আমাৰ সেন্সৰি নিউৰন ঠিক আছে সেন্সৰি নিউৰন সংজ্ঞাবাহীৰ পৰা কি যায় ৰিসিপ্টৰৰ পিছত সেন্সৰি নিউৰন সংজ্ঞাবাহী এইটো ডি অপশনটো ইয়াতে কারেক্ট সিন দিয়া আছে যদিও এইটো আমি দিয়া নাই বেলেগৰ পৰা কালেক্ট কৰিছো কোৱেশ্চন পেপাৰখন তাতে কারেক্ট সিন দিয়া আছে ঠিক আছে সো ইয়াতে কি সেন্সৰি নিউৰন লয় সংজ্ঞাবাহীৰ পিছত কোন যায় স্নায়ু ৰজ্জুলৈ যায় স্নায়ু ৰজ্জুলৈ কি আজ্ঞাবাহী নিউৰনক দিয়ে তাৰ পিছত কাৰ্যকৰী পেশী বা ইফেক্টৰে দি কি কৰে বস্তুটো গুছাই লয় আঠখন পঢ়াইছো এইটো তোমালোকে চেপ্টাৰটো পঢ়ি লবা যদি বুজি পোৱা নাই হৈ গৈছে ঠিক আছে তাৰপিছত নেক্সট কি দিছে নেক্সট কোৱেশ্চন দিছে যে 28 আৰু 29 নম্বৰ কোৱেশ্চনটো কি দিছে ইয়াতে যে এ কলিমৰ লগত বি কলিমটো মিলাব দিছে যে এ ৰ লগত বি কলিমটো মিলাব এইটো কোৱেশ্চনত আসলতে কি এৰ লগত বিৰ কেনেকুৱাকৈ মিলাব লাগে সেইটো বস্তু আমি ইয়াতে জানিলে হল বিশেষ টান নহয় যে বেকিং সোডাৰ ফৰ্মুলা কি বেকিং সোডা ঠিক আছে বেকিং সোডাৰ ফৰ্মুলা আমি কি জানো বেকিং সোডাৰ কি 1 ৰ পৰা 3 হয় না গৰিকেটা অপচন চাব নালাগে ডাইৰেক্ট এটাই দিয়ে গম পাম যে 1 নম্বৰটো 3 ৰ লগত কোনটো আছে চোৱা 1 নম্বৰটো 3 দিছে a আৰু d গৰিকে a আৰু d ৰ যিকোনো এটা আনসাৰ হ'ব ঠিক আছে তাৰপিছত 2 নম্বৰটো কি দিছে ওয়াশিং সোডা 3 নম্বৰ দিছে ব্লিচিং পাউডাৰ 4 টো জিপসাম এটা চোৱা ওয়াশিং সোডা জিপসামত বাৰো কাৰবাৰ উল্টা লাগে ব্লিচিং পাউডাৰত তো জানা সকলো একদম সহজ ক্যালসিয়াম অক্সিক্লোৰাইড বা যিকোনো এটা জানিব পাৰা কোনোবাই ওয়াশিং সোডাও জানিব পাৰা যিকোনো এটা মিলালে হল ইয়াতে যে মই কি লৈছো ব্লিচিং পাউডাৰ লৈছো সাপোজ এটা ব্লিচিং পাউডাৰটো ক্যালসিয়াম অক্সিক্লোৰাইড দুইটো সাৰি আছে সৰি দুই নহয় এটো তিনিটো সাৰি আছে মই তিনিটো কি সাৰিৰ লগত মিলাইছো তিনিটো সাৰি তো ইয়াতে আছে ঠিক আছে মানে অপচন কোনটো হ'ব আনসাৰ ইয়াতে তিনিটো ইয়াত তিনি হৈছে তিনিটো এইটো নহয় তিনি চাৰিটো নহয় গতিকে অপচন কি হ'ব ইয়াত আনসাৰটো এ নাম্বাৰ অপচনটো হ'ব ৰাইট আনসাৰ হেনেকুৱাকৈ তলৰ কোৱেশ্চনটো দিছে না নাই গতিকে দুটা কোৱেশ্চনো দিছে এনেকুৱা হেতু তুমি চাই লবা একো প্ৰবলেম নাই এইখিনিত অলপমান দুই একজনৰ অলপমান প্ৰবলেম হৈছে আমাক কেইজনমান ষ্টুডেন্টে কৈছে মানে কেনেকুৱা ধৰণৰ প্ৰবলেম পোৱা গৈছে ঠিক আছে তোমালোক ভালদৰে চাই লোৱাচোন এইটো পঢ়ি লোৱা এটা এইখিনিত প্ৰবলেম কোনখিনি হৈছে ইয়াতে কি দিছে ফাৰ্ষ্টটোত যে এ আৰু দুটা স্টেটমেন্ট দিছে এ আৰু বি দুটা উক্তি দিছে এটা প্ৰথম অপচন বাছিব দিছে এ বি সি ডি যিকোনো এটা হ'ব মানে 30 লিখিলে তাৰে আনসাৰ এ বি সি ডি যিকোনো এটা হ'ব এই অপচনটো কি দিছে যে এ আৰু বি দুয়োটাই কাৰেক্ট বিত কি দিছে এ কাৰেক্ট বি ৰং এ টো কাৰেক্ট বি ৰং তিনিত কি দিছে এ টো ইনকাৰেক্ট বি টো কাৰেক্ট আৰু 4 নম্বৰটো কি দিছে এ বি গোটেইকেইটাই কাৰেক্ট ঠিক আছে আসলে এইটোতকৈ ইয়াৰ পিছৰ কোৱেশ্চন কেইটাই বেছি অলপমান টাফ দিছে ঠিক আছে এইটো হলেও অলপমান সহজ ইয়াৰে এক অপচনটো কি দিছে যে ফাৰ্স্ট কোৱেশ্চনটো চাম ফাৰ্স্ট কোৱেশ্চনটো যে কনভেক্স মিৰৰ ইজ ইউজড ইন দা সোলাৰ ফাৰ্নেস মানে সৌৰ বাতি যোনখিনি আছিল সৌৰ বাতি কি ইউজ কৰে উত্তল দাপন ব্যৱহাৰ কৰে এটা সৌৰ বাতি কোনবিলাক আছিল তোমাৰ সানলাইট বিলাক কালেক্ট লৈ মানে এটা স্পটত আনে এটা স্পটত আনাটো কি ইউজ কৰিছিল কনভেক্স লেন্স ইউজ কৰিছিল নেকি কনভেক্স নহয় কনকেভ অবতল দাপন ইউজ কৰিছিল গতিকে এইটো হ'ব ইনকাৰেক্ট নেক্সট কি হ'ব এটা নেক্সট স্টেটমেন্টটো কি দিছে এইটো চোৱা যে সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰা হয় মানে সূৰ্যৰ পোহৰ যোনখিনি আছে পোহৰখিনি কেন্দ্ৰীভূত মানে এটা পইণ্টত আনিবলৈ কি ব্যৱহাৰ কৰা হয়
আমাৰ যোনখন অবতল তাপন ব্যৱহাৰ কৰে কিন্তু এতে শুদ্ধ লাগি যায় বি ষ্টেটমেন্টটো গতিকে বি ষ্টেটমেন্টটো কাৰেক্ট গতিকে এইটো কোনটো অপচনত আছে চোৱা বি কাৰেক্ট আৰু এ ইনকাৰেক্ট সি গতিকে এই 30 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কি হ'ব সি হোৱা দেখা যাব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো কি দিছে যে the reaction in which oxygen is added is called oxidation মানে যিটো ৰিয়েকচনত অক্সিজেন এড হয় তাক কি কয় অক্সিডেশন কয় জাৰণ বিক্ৰিয়া বুলি কয় অক্সিজেন যোগ হোৱা কাৰেক্ট এনসাৰ তাৰপিছত কি দুৰ্গন্ধিতা এটা জাৰণ বিক্ৰিয়া ৰেনচিডিটি বা দুৰ্গন্ধিতা কি এটা জাৰণ বিক্ৰিয়া অক্সিডেশন ৰিয়েকচন এটোও কাৰেক্ট অক্সিডেশন হোৱাৰ কাৰণে তো গন্ধ ওলাই হয় নে নহয় গতিকে এ আৰু বি দুটা কাৰেক্ট এ আৰু বি দুটা কাৰেক্ট কোনটো আছে অপচনত এই অপচনত আছে গতিকে ইয়াৰ এনসাৰ কি এ ইজ দা কাৰেক্ট এনসাৰ বুজিবা গৈছে কি টান বেছি টান হোৱা নাই গতিকে এইখিনি বুজি পালো গতিকে এইকেইটা কোৱেশ্চন কেনেকুৱা আছে এনেকুৱা হিচাপতে আছে গোটেইকেইটা কোৱেশ্চন তোমালোকে সেইটো চাই ল'ব পাৰা ঠিক আছে তাৰ পিছৰ কোৱেশ্চন কেইটা অলপমান হেই দিছে মই এইটো দিছো যে ইয়াতে কি দিছে এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিছে এ আৰু বি ষ্টেটমেন্ট দি পিনে কি দিছে যে আসলে ষ্টেটমেন্ট মানে কি দিছে এতে ষ্টেটমেন্ট এ বি দিছে তাতে দিছিল যে এ টো এটা ষ্টেটমেন্ট আৰু বি টো কি তাৰ কাৰেক্ট কি বুলি দিছে কোন কোন ৰিজন মানে হেইটো হোৱাৰ কাৰণ বুলি দিছে ঠিক আছে তাৰ পিছত হেই কেইটা আৰু কি কৰিব লাগিব যে কোনটো শুদ্ধ কোনটো অশুদ্ধ হেতু বিচাৰিব দিছে কোৱেশ্চনলৈ ডাইৰেক্ট যাও তেতিয়া হলে বুজি পোৱা যাব ঠিক আছে এটা ইয়াতে আমি এটা ইজি কোৱেশ্চন লম বেছি টান কোৱেশ্চন নলও এটো লৈছো সো আইটো যে ইয়াতে কি দিছে যে ট্ৰায়াড এ থকা তিনিটা মৌলৰ মাজত পাৰমাণবিক ব্যৱধান একে থাকে মানে সাপোজ নিউলেন্সত ট্ৰায়াড হয় নে নহয় এটা যোনটো ট্ৰায়াড আছিল ট্ৰায়াডটোত কি কৰা আছিল তিনিটা মৌলৰ মাজত পাৰমাণবিক ব্যৱধান বা এটমিক মাছৰ যোনটো ডিফাৰেন্সটো কি আছিল একে আছিল নেকি ইয়াতে কি এই বস্তুটো একে নাছিল কোন এইটো একে নাছিল ট্ৰায়াড এটা তিনিটা মৌলৰ ধৰ্মসমূহ একে ট্ৰায়াড এটা কি তিনিটা মৌল এই তিনটা মৌল যে আছিল ইয়াত তিনটা এই তিনিটাৰ কি ধৰ্ম একে আছিল নেকি দবাৰিন ট্ৰায়াড সৰি মোৰ নিউলেন্সৰ কোৱা গৈছে যে তিনিটা দবাৰিন ট্ৰায়াডৰ ধৰ্ম একে আছিল নেকি ধৰ্ম একে আছিল যোনকেইটা এলিমেন্ট আছিল গতিকে এইটো কাৰেক্ট হয় কিন্তু কি হয় এইটো এতিয়া চোৱা অপচন কেইটা কি আছে চোৱা এটা অপচন ইয়াতে ওপৰত চাব লাগিব যে ফাৰ্ষ্টৰ পৰা চাও বাৰু আরে এটা কি দিছে এ আৰু বি দুয়োটাই শুদ্ধ হয়নে নহয় গতিকে এ নহব বিত কি দিছে এ আৰু আৰ দুয়োটাই শুদ্ধ এটোও নহয় ঠিক আছে তাৰপিছত সিত কি দিছে যে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ এ শুদ্ধ কিন্তু আৰ অশুদ্ধ নহয় এ অশুদ্ধ আৰ শুদ্ধ এই 2 নম্বৰ অপচনটো হ'ব ঠিক আছে মানে আমাৰ 4 নম্বৰ কোৱেশ্চন যোনটো আছিল তাৰে অপচন কোনটো হ'ব আসলে 2 নম্বৰ অপচনটো হ'ব ঠিক আছে আৰু বেলেগ আহিব হেনেকুৱাকে নেক্সট কি আহিব নেক্সট আহিব আমাৰ এটো the opening and the closing of a pores of stomata is function of the guard cell মানে পত্ৰৰন্ধ্ৰত ছিদ্ৰ মুকলি হোৱা ঘটনাটো ৰক্ষীকোষে নিয়ন্ত্ৰণ কৰে ছিদ্ৰ মুকলি হোৱাটো ৰক্ষীকোষে নিয়ন্ত্ৰণ কৰে নে নাই কৰে তাৰপিছত গেছৰ আদান প্ৰদানৰ বাবে পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় মানে এই যে ৰক্ষীকোষে মুক্ত আৰু বন্ধ কৰে হেতু কিহৰ কাৰণে কৰে আসলে গেছৰ আদান প্ৰদানৰ কাৰণে গতিকে দুয়োটাই শুদ্ধ হয় নে নহয় দুয়োটা শুদ্ধ ন অপচন আমি কি পাইছিলো আগত পাইছিলো ঠিক আছে আগত পাইছিলো চোৱা এটা ইয়াতে এটা বস্তু চাব লাগিব যে দুয়োটাৰ লগত ৰিলেট আছে নে নাই কিয় চোৱা ভালদৰে যে এ আৰু আৰ দুয়োটাই শুদ্ধ ঠিক আছে এই 2 নম্বৰ অপচনত আছে এ আৰু আই দুয়োটাই শুদ্ধ কিন্তু এই অপচনটোত কি দিছে যে এৰ শুদ্ধ ব্যাখ্যা মানে এৰ শুদ্ধ ব্যাখ্যা কৰিছে আৰে আর এর শুদ্ধ ব্যাখ্যা নহয় যে আর যোনটো এ দিছে এর শুদ্ধ ব্যাখ্যা আর নহয় মানে দুইটা আনৰিলেটেড ক'ব লাগিলে কিন্তু ইয়াতে কোনটো আছে ৰিলেট আছিল ৰক্ষীকোষে ডাঙৰ সৰু কৰে মানে বন্ধ খোলা কৰে এটা খোলা কৰাৰ কাৰণ কি আছিল গ্যাস আদান প্ৰদান কৰাৰ কাৰণে গতিকে ইয়াত অপচনটো কি হ'ব আমাৰ ইয়াতে এ ইজ দা ৰাইট আনসাৰ হ'ব গতিকে ইয়াতে যদি আমি লিখো তেতিয়াহলে কি লিখিব লাগিব 7ত এই আনসাৰটো লিখিব লাগিব ঠিক আছে জানি তোমালোকৰ বস্তুখিনি বুজি পাইছা ইয়াতে কি কোৱেশ্চনৰ আনসাৰ দিবলৈ ট্ৰাই কৰিছে অলপমান কমপ্লেক্স তথাপিও ধৰা অলপমান যদি ব্ৰেইন ইউজ কৰা চাই ভালদৰে তেতিয়াহলে বুজি পোৱা যাব ঠিক আছে তাৰ পিছত নেক্সট দিছে যে ডায়াগ্ৰাম বেস কোৱেশ্চন দিছে ডায়াগ্ৰাম
কিন্তু এইটো যোনটো কোৱেশ্চন দিছে এইটো কোৱেশ্চন তোমালোকৰ সিলেবাছত মেবি বহুতৰে নাই বিদ্যুৎ চেপ্টাৰটোত দিছে কিছুমানৰ মেবি নাথাকিব পাৰে বৰপেটা ডিস্ট্ৰিক্টত নাই নলবাৰীতো আছিল মেবি কিন্তু কিয় দিছে এইটো বুজি পোৱা নাই এটা তথাপিও কোৱেশ্চনটো পঢ়িছ মেবি তোমালোকে নহয় অলপমান ৰিলেট আছে কিছুমান বস্তু ঠিক আছে অলপমান ৰিলেট আছে বিদ্যুৎ চেপ্টাৰটোৰো কনসেপ্ট আছে ইয়াতে আৰু মানে অলপ কেমিকেলৰো ৰিলেট আছে যে এজন ছোৱালীয়ে তলৰ সজ্জাটো পাতিত পানীৰ বিদ্যুৎ পৰিবাহিতা পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰিলে মানে কি ষ্টুডেন্ট প্ৰিপেয়াৰ এ সার্কিট টু এক্সামাইন দা ইলেক্ট্ৰিক কন্ডাক্টিভিটি ইন ডিস্টিল ওয়াটাৰত কি কৰিছে আমাৰ এই সার্কিটটো বনাই পিনে কি চালে যে পৰীক্ষাটো ছাত্ৰীজনে দেখিলে বাল্বটো জ্বলি উঠা নাই মানে এইটো কানেকশন কৰিছে বেটাৰী সেটাৰী সব দিছে তাৰ পিছত কি দেখিছে কাৰণ জ্বলি উঠা নাই বাল্বটো এটা why the bulb is not blowing বাল্বটো কিয় জ্বলা নাই এইটো আমি জানিবলৈ কোৱেশ্চনটো দিছে বাল্বটো কিয় জ্বলা নাই ঠিক আছে এটা চাৰিটা অপচন দিছে কি যে the bulb need DC source to glow মানে বাল্বটো কি জ্বলাৰ কাৰণে কি লাগে DC source লাগিব মানে প্ৰত্যক্ষ সংযোগ এটা DC source যদি গম পোৱা নাই বিদ্যুৎ চেপ্টাৰটোত গম পাম এই বেটাৰীটো এটা DC source ঠিক আছে এটা ইয়াতে কি bulb need the DC source to glow DC source আছে অলৰেডি গতিকে এইটো এনসাৰ হ'ব নোৱাৰে যে পানীয়ে কেতিয়া বিদ্যুৎ পৰিবহন নকৰে এইটো কোৱেশ্চন হল পানীয়ে বিদ্যুৎ পৰিবহন নকৰে নেকি এটা কথা হল পানীয়ে বিদ্যুৎ পৰিবহন কৰে ঠিক আছে কিন্তু এতে ইয়াতে এটা বেলেগ বস্তু দিছে ইয়াত দিছে ডিস্টিল ওয়াটাৰ এই পাতিত পানী মানে একদম শুদ্ধ পানী ঠিক আছে পিছৰ অপচন কেটা চাও কৈ দিও তেতিয়া হলে আৰু অলপ কিউৰিওসিটিটো তোমালোকৰ ৰাখি দিও কি ক'ব বুজিছে অপচন কেটা চালে গম পাম 3 নম্বৰ অপচন আছে গ্ৰেফাইট ৰডছ আৰ বেড কন্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি গ্ৰেফাইটৰ দণ্ডক এইডাল বিদ্যুতৰ কুপৰিবাহী গ্ৰেফাইট সাপোজ কোড দিছে গ্ৰেফাইট গ্ৰেফাইট চোন দিয়াই নাই তথাপি গ্ৰেফাইটটো বিদ্যুতৰ কুপৰিবাহী হয় নেকি নহয় গ্ৰেফাইটটো বিদ্যুতৰ গ্ৰেফাইটৰ বিদ্যুতৰ পৰিবাহী গ্ৰেফাইটৰ মাজৰে কাট পেন্সিলৰ যোনটো আগৰ লিখাখিনি একচুয়ালি গ্ৰেফাইটটো বিদ্যুৎ ইলেক্ট্ৰিচিটি কন্ডাক্ট হয় গতিকে এইটো ক'ব নোৱাৰা তোমালোকে হৈ গল 4 নম্বৰ অপচনটো চোৱা 4 নম্বৰটো কি দিছে যে ডিস্টিল ওয়াটাৰ ডাজন্ট হ্যাভ আয়নস প্ৰেজেন্ট ইট ডিস্টিল ওয়াটাৰত যোনটো থাকে তাতে আয়ন নাথাকে বুলি কৈছে এটা কথা হল কি দিস ইজ দা ৰাইট আনসাৰ ঠিক আছে পানীয়ে কেতিয়াও বিদ্যুৎ পৰিবহন নকৰে নহয় পানীয়ে কৰে মাজে মাজে যদি তাতে বেলেগ বস্তু মিক্স থাকে একচুয়ালি মিনাৰেল সিলান্স থাকে কিন্তু ডিস্টিল ওয়াটাৰত একো মিক্স নাথাকে যাৰ কাৰণে ই আয়ন ফৰ্ম নকৰে অকল এইচটোৱে থাকিব আয়ন ফৰ্ম নকৰিলে ইৰ মাজেদি কি পানী নাযাব ইয়াতে কাৰেন্ট দিছিল এইটো তার দিছে ইনকে কারেন্ট গৈছে কিন্তু কথাটো হল কি ইয়াতে ডিস্টিল ওয়াটাৰ দিছে যাৰ কাৰণে ইয়াৰ পৰা আয়ন ফৰ্ম নকৰা কাৰণে ইলেক্ট্ৰিচিটিটো এটা কানেকশন কৰিব পৰা নাই একচুয়ালি যদি আয়ন থাকিলে হয় কানেকশন ফৰ্ম কৰিলে হয় গতিকে দিস ৰাইট আনসাৰ ইজ দা ডি নম্বৰ আনসাৰটো ঠিক আছে তাৰ পিছত নেক্সটটো দিছে নেক্সট কি দিছে যে হুইচ অফ দা ফলোইং ৰে ডায়াগ্ৰাম ইজ কাৰেক্ট ফৰ দা ৰে অফ লাইট incident on a lens shown in the figure lensot আপতিত হোৱা ৰশ্মিৰ বাবে নিম্নলিখিত কোনটো ৰশ্মি চিত্ৰ শুদ্ধ নিয়ম কেইটাৰ খেলা নিয়ম কা খেল হে ভাইয়া বাবু ভাইয়া ঠিক আছে এটা কথাটো হল ফাৰ্স্টটো কি দিছে যে ফোকাসৰ মাজেৰে যোৱা ৰশ্মি কিহৰ মাজেৰে যায় মুখ্য অক্ষৰ সমান্তৰালকৈ যায় এইটো হয় ফোকাসৰ মাজেৰে যোৱা ৰশ্মি একেটা কোণ কৰি যায় নেকি এনেকুৱাকে কিবা দিস ইজ ইনকাৰেক্ট ঘূৰি আহে নেকি লেন্সত ঘূৰি আহিব নোৱাৰে এটো ফোকাসৰ মাজেৰে যোৱা ৰশ্মি সিধা ৰাস্তাৰে যায় নেকি নাযায় গতিকে ৰাইট আনসাৰ হ'ব আমাৰ এ গল গতিকে এইটো সহজ আছিল as compared to this সে তাৰ পিছত দুটা কোৱেশ্চন আছে এইকেইটা তোমালোকে চাই লবা তাৰ পিছত ডেসক্ৰিপটিভ কোৱেশ্চন আছে এটা ডেসক্ৰিপটিভ কোৱেশ্চন খিনি ডিসকাস নকৰো এইটো ভিডিওত আমি কি অকল এমসিকিউ কোৱেশ্চন খিনি ডিসকাস কৰিছো এতিয়া কথাটো হল যে কোৱেশ্চন খিনি অলপ কম্পিটিটিভ এক্সাম টাইপৰ আহিছে তোমালোকে যদি ভালদৰে চোৱা গতিকে কোৱেশ্চন খিনি ভালদৰে প্যাটাৰ্ন বিলাক চোৱা যাতে পৰীক্ষাত গৈ পিনে তোমালোক এনেকুৱা নালাগে হাও এনেকুৱা কোৱেশ্চন দেখা নাই মাথা নষ্ট হৈ গল ঠিক আছে গতিকে পেপাৰখন তোমালোকে চাই পিনে ভালদৰে চোৱা তোমাৰ কেনে ধৰণৰ কোৱেশ্চন আহিছে হেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যিকোনো ডিস্ট্ৰিক্টত এখন ভালদৰে চোৱা ভিডিওটো যদি ভাল লাগিছে তোমাৰ লগৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰা তেতিয়া হলে আমাৰ কমিউনিটিটো বাঢ়িব আমাৰ কষ্টৰ সফল হোৱা বুলি ভাবিম লগতে মই আগতে কৈছো যে এনেকুৱা গোটেইখিনি কোৱেশ্চন ডিসকাস কৰা নাই কিন্তু আমি গোটেইখিনি কোৱেশ্চন ডিসকাস কৰিছো আমাৰ যোনটো অৰ্জুন বেটছ আছিল ঠিক আছে
এইটো অৰ্জুন বেটছটোত আমি কি তাতে বস্তুখিনি ডিছকাছ কৰিম আৰু আমাৰ যোনটো বেলেগ বেটছ আছে তেওঁলোকৰ লগত ডিছকাছ কৰা আছে যদি তোমালোকে সেইটো বেটছত জইন হ'ব বিচাৰা তেতিয়াহ'লে তলত দিয়া নম্বৰত আমাৰ লগত যোগাযোগ কৰিব পাৰা 20 জন ষ্টুডেণ্ট ৰাখি বেছি নাৰাখো গতিকে সোনকালে আমাৰ লগত যোগাযোগ কৰা আজিৰ বাবে এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছা পুনৰবাৰ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰা ধন্যবাদ থেংক ইউ জয় হিন্দ